এইবিলাক আকৌ পেলনীয়া বস্তু বুলি ভাবি আপোনালোকে পেলাই দিয়ে নেকি? মই আকৌ এইবোৰ যে পেলাই নিদিওঁ। মই এইবিলাক নতুন এটা ৰূপ দি বেলেগ কামত মই ব্যৱহাৰ কৰোঁ। তাকে এই টেকেলি দুটা আছিলে, মাটি টেকেলি, এইকেইটা দহি অনা হৈছিলে সকামতে। তাৰপাছত আকৌ মই তেতিয়া দহিখিনি খাই উঠাৰ পাছত টেকেলিকেইটা পেলাই দিবলৈ মন লাগিলে, ধুই মেলি মই শুকুৱাই থৈ দিলোঁ। তাৰ ভাবিলোঁ পাছত এনেকৈ কিবা কালাৰ চালাৰ কৰি পিনে মই এইটো কিবা কামত ব্যৱহাৰ কৰিম। তাকে ভাবি আজি টেকেলি দুটা ল'লোঁ, লৈ পিনে মই এতিয়া এটা ৰঙা ৰং দি দিছোঁ। ৰঙা ৰংটো যেনেও ভাল লাগে, মানে গোটেই ভিতৰে বাহিৰে গোটেইখিনি দি ল'লোঁ। ভিতৰখন নকৰিলে অন্তত লেতেৰা দেখি পাব, সেইটো কাৰণে মই ভিতৰখিনিও কৰি ল'লোঁ কালাৰ। তাৰপিছত মই হালধীয়া ৰঙৰে এনেকৈ আৰু যি মন যায় তাকে আঁকি দিছোঁ, মানে ভাল লাগক আৰু সেইবুলিয়ে মই আঁকি দিলোঁ। তাৰপিছত এতিয়া মাজতে ফুলো আঁকি দিছোঁ কিবা কিবি কৰি পিনে। এইটো এনেকৈ আচলতে এইবোৰ বস্তু কি হয়, মই ঘৰত এনেই থকা সময়ত এনেকুৱাবোৰ কাম কৰি ভাল পাওঁ। বিশেষকৈ আজি স্কুল বন্ধ আছিলে, সেইটো কাৰণে ভাবিলোঁ এনেকুৱাই কিবা কিবি কৰি থাকোঁ আৰু এনেইতো থাকিবলৈ মন নাযায়েই। তাৰপিছতে মই এইটো ফুল চুল আঁকি পিনে এইটো এতিয়া কমপ্লিট হৈ গ'ল। দেখিছেনে বাৰু? এনেকৈ ইমান ধুনীয়াটো দেখিছে নহয় জানো? টেকেলিটো বৰ ডাঙৰ নহয়, সৰু হয়, হ'লেও মানে কিবা এটা কামত আহি যাব আৰু। তাৰপৰা ইটো আকৌ মই নীলা ৰংটো দিওঁ বোলো, একেটা কালাৰে দুইটা দিলেতো ভাল নালাগিব, সেইটো কাৰণে ভাবিলোঁ এটা নীলা ৰঙো কৰি দিওঁ। তাৰপিছত এইটো মই নীলা ৰং দি পিনে এইটো আগৰটো নিচিনাই ভিতৰে বাহিৰে দুইটা কমপ্লিট কৰি দিলোঁ, কাৰণ দেখিবলৈ ধুনীয়া লাগে। এইটো হৈ গ'ল মোৰ ৰেডি এতিয়া। তাৰপিছতে মই এইটোতো ফুল আঁকি দিলোঁ, মানে অকল ৰংটো কৰি দিলে নহ'ব, এইটো মই এতিয়া ফুল আঁকি দিলোঁ। দুইটা মোৰ কমপ্লিট হৈ গ'ল। তাৰপিছত দুইটা মই ৰ'দত শুকুৱাই দিলোঁ, যিহেতু ফেব্ৰিক হয় ৰ'দত শুকুৱাই দিলোঁ। এইকেইটা ৰ'দত শুকুৱাই দিয়াৰ পাছত ভিতৰলৈ আনিলোঁ। তাকে ভাবিলোঁ এইটোত মই এতিয়া মোৰ যিটো ব্ৰাছ চাজো থাকে, ব্ৰাছখিনি এইটোতে ভৰাই থৈ দিম। পাছত যেতিয়া ফুল চুল এনেকৈ কিনি আনিম, তাৰপিছত এইকেইটা মই ফুলদানি বনাই দিম। বাকী এইটো এনেই মানি প্লেণ্টত দি থৈছোঁ আৰু।